मोनसे जोबोर गोजोनथावना खौरां बर' हारिनि थाखाय एनडिएफनि चेयारमेन रनजन दैमारी बिथाङा दा बैसो गुवाहाटीनि सेन्ट्रेल जेलनिफ्राय उदां जाबाय। बिथाङा थोंजोङैनो एयारपर्टआव थांगोन आरो एयारपर्टनिफ्राय मोनानि 6 बाजिनि फ्लाइटआव बिथाङा दिल्ली फारसे थांगोन। भारत सरकारजों एकर्डनि थाखाय शान्ति आलासनानि थाखाय शान्ति रायज्लायनायनि थाखाय भारत सरकारजों बाहागो लाहैगोन। बे जोंनि बर' हारिनि थाखाय मोनसे जोबोर मोजां खौरां। रनजन दैमारीक 4 সপ্তাহৰ কাৰণে অন্তৰ্বৰ্তনকালী জামিনত যাবলৈ দিছে। পৰৱৰ্তী সময়ত আকৌ এই জামিন হয়তো এক্সটেনশন কৰাৰ সম্ভাৱনা আছে। তো এতিয়া এই জেলৰ পৰা ওলাই এতিয়া এয়াৰপৰ্টলৈ গৈছে। আজি তেওঁ 6টাৰ ফ্লাইটত দিল্লীলৈ যাব। সম্ভৱতঃ কালি 26 জানুৱাৰীৰ আগত কেন্দ্ৰীয় চৰকাৰে এটা সিদ্ধান্ত লৈছে। সিদ্ধান্ত লোৱা বুলি মই নকওঁ, তেওঁলোকে ভাবিছে যে এটা কিবা শুভবাৰ্তা বিটিচিৰ বাবে অসমৰ বাবে প্ৰেৰণ কৰিব। 4 সপ্তাহ নহয়, যদি এতিয়া তেওঁক ততাতৈয়াকৈ শান্তি প্ৰক্ৰিয়াত ভাগ লোৱাৰ কাৰণে লৈ গৈছে, যদি শান্তি প্ৰক্ৰিয়া হয়তো কালি এখন বৰ বেছি শান্তি প্ৰক্ৰিয়াৰ এখন চুক্তি হ'ব পাৰে, কিন্তু তেওঁলোকৰ যিটো আজি তেওঁলোকে সমস্যাক লৈ তেওঁলোকে ফাইট কৰিছে সেইটোৰ কাৰণে পৰৱৰ্তী সময় লাগিবও পাৰে বোধহয়। গতিকে ৰঞ্জন দৈমাৰীক পৰৱৰ্তী সময়তো গোটেই প্ৰক্ৰিয়াটো দৰকাৰ হ'ব। গতিকে আমি ভাবোঁ যে ৰঞ্জন দৈমাৰীক আকৌ বাহিৰত থকাৰ প্ৰয়োজনীয়তা যথেষ্টখিনি আছে। নাই, জামিনত কালি যিটো উচ্চ ন্যায়ালয়ে যিটো তেওঁক অন্তৰ্বৰ্তনকালী জামিন দিলে, তেওঁক 50,000 টকাত বেল মন্দি যাবলৈ কৈছে আৰু সেইটো আজি আমি দিম। নহয়, তেওঁক কৈছে যে তেওঁ যেহেতু দিল্লী শান্তি প্ৰক্ৰিয়াত যাব, দিল্লীত তেওঁ যাব, বাকীখিনি গভৰ্ণমেণ্টে ছিকিউৰিটি প্ৰভাইড কৰিব আৰু তেওঁ অন্য ধৰণৰ এইবিলাকতো জেনেৰেল থাকে, সেইবোৰ আছে। কিন্তু মুঠতে শান্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ কাৰণে তেওঁক উচ্চ ন্যায়ালয়ে জামিন অন্তৰ্বৰ্তনকালী জামিন দিছে। না, পুলিচৰ ফালৰ পৰা তেওঁক ছিকিউৰিটি দিছে আৰু ছিকিউৰিটি প্ৰভাইড কৰাটো অৰ্ডাৰটো কৈছে যে তেওঁক যথেষ্ট যিখিনি দৰকাৰ ছিকিউৰিটি সেইখিনি দিবলৈ দিছে আৰু আগৰ পৰা যিখিনি আছে সেইখিনি এতিয়াও আকৌ দিছে। বিগ ব্ৰেকিং নিউজ, এনডিএফनि চেয়াरमेन रनजन दैमारी बिथाङा गुवाहाटी सेन्ट्रेल जेलनिफ्राय दा बयसो उदां जाबाय। बिथाङा थोंजोङै एयारपर्टआव थांगोन आरो एयारपर्टनिफ्राय बिथाङा थोंजोङै गोदान दिल्लीयाव भारत सरकारजों रायज्लायनायाव बाहागो लाहैगोन। बे जों बर' हारिनि थाखाय मोनसे जोबोर मोजां। बिथांखौ 4 सप्ताहनि थाखाय बेल होनाय जायो। 50,000 राङाव बेल होनाय जायो। बे जोंनि बर' हारिनि थाखाय मोनसे गोग्गाथावना आरो रंजाथावना जोबोर मोजां बाथ्रा। जा एकर्ड खालामनो थांगासिनो दङ, बे एकर्डआ जाहाथे जोंनिया जोबोर